हेलो फ्रेंड्स मैं सर्बानंद अपना सकलोके এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি যাম বুলি ভাবিছোঁ বুলাঘাটলৈ যাম বুলি ভাবিছোঁ মানে যাবই লাগিবগে দাদা এজনে ঘৰলৈ যাবগে ঘৰলৈ মানে দধিয়ালৈ তেওঁক থৈ আহিম বুলাঘাটলৈ আৰু সি ব্ৰহ্মপুত্ৰখন পাৰ হৈ যাব মই ঘূৰি আহিমগে মোৰো বহুত মনত পৰি আছে দধিয়ালৈ যাবলৈ যামগে অক্টোবৰত যেতিয়া যাম দেখুৱাম আপোনালোকক নহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ৰ'ব বেয়া লাগিলে চশমাখন পিন্ধিলোঁ ৱাও আব চলো আৰু এনেকৈ গৈ আছোঁ বুম গৰমত বুলাঘাট আৰু চাওক না ইমান গেলা গৰমত সেই তাত কঠীয়া তুলি আছে এতিয়া চলো ভিডিঅ' কো আগে বঢ়তে এবাৰ বেলিটোক চাওকচোন ৱাও ইমান গৰম আৰু এতিয়া এনেকৈ লাহে লাহে পাম বাহিৰ জোনা আৰু এইখনেই হৈছে কবলং পথাৰ মানে যিখন গাঁৱৰ পথাৰ হয় সেইটোকে নামটো দিয়া হয় আৰু এইজন হৈছে দাদা বৰদেউতাৰ ডাঙৰ ল'ৰা আজি বুম ভাল হৈছে কাৰণ তেওঁ চলাই আছে না মই নিজে ভিডিঅ' ল'ব পাৰিছোঁ তথাপিও একো মাত চাত শুনি পোৱা নাই আৰু এইবোৰত এতিয়ালৈকে একো ভুঁই ৰোৱা নাই কাৰণ ইয়াত ট্ৰেক্টৰ হ'লেও বা হাল হ'লেও বাব নোৱাৰে না সেইকাৰণে সেইবিলাক নকৰেই চাগে ময়ো ইমানখিনি নাজানো আৰু সেই তাত কিবা ফাৰ্ম বুলি আৰু এইখন হৈছে কালী মন্দিৰ আশীৰ্বাদ দিব আশীৰ্বাদ লোৱাটো মোৰ পৰম্পৰা আৰু এইখন হৈছে প্ৰগতি বিদ্যালয় বাহিৰ জোনাইতে আছে যদি নাজানে আৰু বেছি দূৰ নাইকিয়া আৰু বাহিৰ জোনাই চেণ্টাৰ পাবলৈ অকণমান আগত গ'লেই পামগে নাহাঁহিব কিন্তু দেই চুলি আৰু চশমাটো চাই লাজ লাগে না আজি বহুত দিনৰ মূৰত চশমাটো পিন্ধিছোঁ আৰু এনেকৈ লাহে লাহে পাই গ'লোঁ বাহিৰ জোনাই চেণ্টাৰ আজি ইমান খালী হৈ আছে যে কি হৈছে আৰু ইয়াৰ পৰা তালৈ গ'লে ললাত পাদিগাঁও বজাৰ ওচৰে ক'ৰবালৈ বুকি যায় আমি তালৈ নাযাওঁ ডাইৰেক্ট যাম চিধা বুলাঘাট চকু দুটা বিষাইছে চশমাখন খুলি লওঁ নহ'লে জিন্দগীভৰ ডাবল বেটাৰী হৈ থাকিব লাগিব অলপ দেৰি খুলি আকৌ পিন্ধি ল'লোগে এতিয়া চলো সকলো দেখাই আছোঁ আৰু এতিয়া ফোন কৰিছেগৈ ফেৰীখন আহি পালেগৈ ইয়ালৈ মানে বুলাঘাটলৈ আৰু সোনকালে আহা বুলি কৈছেগৈ আমি দুজন অকণমান লেটেই হৈছে লেট মানে সি যাবগৈ মইতো নাযাওঁ তথাপিও অকণমান ৰখিব কৈছে বাৰু ঘৰৰ পৰা ওলোৱাটোৱে অকণমান লেট হ'ল ন এতিয়া চলো আৰু এতিয়া এনেকৈ থেৰা বেকা বাটেৰে গৈ বুলাঘাটলৈ পাই পেলাই কিবা এটা খাম মা চেম চিটুৱেশ্যন এই সকলো আহি আমাকে অকণমান সহায় কৰিলে অলপ সোনকালে শেষ হ'লহেঁতেন আৰু আমাৰ এনেকৈ পাম লাহে লাহে লুই যান আৰু এতিয়া এনেকৈ লাহে লাহে পাৰ কৰিলোঁগৈ লোহিজান গাঁওখন আৰু সেইটো চাওক দলং ৱাও ঘৰ চাওকচোন দলংটো কিমান ধুনীয়া ৱাও আৰু এতিয়া হেণ্ডিকেটাৰটো ওলমি গ'ল এতিয়া ইয়াত মিস্ত্ৰী পাম জানো বনাই লওঁ আৰু সেই ঠাইটো মোৰ ফেভৰেট হৈ গৈছে বুলাঘাট গ'লে মানে চেলফি এটা হ'লেও তোলোঁ ইমান ভাল লাগিছে কিয় জানো কচম সেই
তালৈ গ'লে 3 মাইল 4 মাইল পাই বোলে, ময়ো গৈ পোৱা নাই বাৰু আজিলৈকে। আৰু ফাইনেলি পাই গ'লোঁ ভেৰা চাপৰি। চাওঁ সেইবোৰ পোষ্ট কোঠা। আৰু এতিয়া এনেকৈ পাই গ'লোঁ। আৰু সেইটো ৰাস্তা দি গ'লে মানে নতুনকৈ বনাইছে বগীবিল চগীবিল পাই যাব বুলি শুনা মতে, নাজানো বাৰু মই ইমানখিনি। আৰু এতিয়া ইয়াত ভিতৰলৈ সোমাই যাম। শিমলু গছ আৰু ইয়াত গৰু চৰু আছে। চলো অকণমান সোমালেই পামগৈ আৰু ঘাটত। হেৰি যা সি ঘূৰি। আৰু ভিডিঅ'টো ইমানতে সামৰিব লাগিবগৈ, কাৰণ ঘাটত বহুত চিনাকি মানুহ আছে দেখোন। জুবিন দা আহি আছে ফাংচনত, লগ পাম সকলোকে। লভ ইউ।